Friends, আজি এটা বেলেগ এটা ব্লগ লৈ আনিছো মই আপোনালোকৰ মাজলে আজি মোৰ ভন্টি একচুয়ালি মোৰ ওয়াইফৰ বাই খালি হ'ব তেওঁৰ বাৰ্থডে সেলিব্ৰেশন হ'ব মোৰ ঘৰত গতিকে মই এতিয়া আজি গোটেই মই পাৰ্টিটোৰ এটা আপোনালোকক ব্লগ এটা দিম এতিয়া মই ষ্টাৰ্ট কৰিম বেলুন দিম প্ৰথম মই বেলুনবোৰ ফুলাই লওঁ বেলুনবোৰ ফুলাই পেলাই অলপ দেখাত ভাল কৰিলোঁ ঘৰটো অলপ বাৰ্থডে যিহেতু অলপ বাৰ্থডে ফ্লেভাৰ এটা আনো তাৰপিছত বাকীখিনি দি আছোঁ So friends, আগৰ লাগি গৈছে মুখখন বিষাই গৈছে বেলুনখিনি ফুলাই পেলাই এতিয়া বেলুন ফুলাই মোৰ হৈ গ'ল বেলুনছবোৰ হৈ গ'ল এতিয়া নেক্সট কাম কৰিম আমাৰ খোৱাখিনি এৰেঞ্জ কৰিম খোৱাখিনি মই চব বাহিৰত অৰ্ডাৰ কৰিছোঁ তো মই খোৱাখিনি এৰেঞ্জ কৰি লওঁ আপোনালোকক দেখাই থাকিম চাই থাকক ফ্ৰেণ্ডছ আজি আমাৰ পাৰ্টিৰ যিমানখিনি ডিছ হ'ব খোৱা হ'ব এইখিনি চব মই ঘৰত একো বনোৱা নাই চব বাহিৰৰ পৰা অৰ্ডাৰ কৰা তো এইটো আমাৰ প্ৰথম ডিছ আহি গ'ল ইয়াত আছে চিকেন চাও এইখিনি চিকেন চাও মোৰ লগৰ এজন তেওঁৰ এই ৰেষ্টুৰেণ্টৰ পৰা আহিছে চিকেন চাও এইটো ফাৰ্ষ্ট ডিছ মই চাওখিনি উলিয়াই পেলাই বঢ়িয়াকৈ এটা বলত থওঁ আৰু ডিছ আহি আছে আৰু খোৱা আহি আছে মই আপোনালোকক এটা এটাকৈ দেখাই থাকিম এইটো প্ৰথম ডিছ চিকেন চাও মোৰ কাৰবাৰখিনি ঠিক হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া আকৌ নেক্সট ডিছ আহিব তেতিয়ালৈকে গেষ্ট আহি পোৱা নাই গেষ্ট আহিলেও মই দেখাম কোন গেষ্ট আহে চ' চাই থাকক এয়া আহি গ'ল আমাৰ বাৰ্থডে গাৰ্ল এয়া কি আনিছা হেপী বাৰ্থডে টু কি মোৰ গেষ্ট আহি গ'ল স্পেচিয়েল খানাটোত কি আছে নাই দেখাব লাগিব স্পেচিয়েল খানাটো অ' মাই গড এইটো খানা হ'ল কাৰ এতিয়া ইটছ টাইম ফৰ টু কাট দ্য কেক বাৰ্থডে কেক কাটিব এতিয়া এয়া চলি আছে বাৰ্থডে কেক কেক কাটা হ'ল এতিয়া পাৰ্টি ষ্টাৰ্ট হ'ব so let's enjoy the party So friends, সকলো গেষ্ট গ'ল বহুত ফূৰ্তি কৰিলোঁ এতিয়া ডিনাৰ টাইম এতিয়া মই ডিনাৰ কৰিম আৰু অকলে মানে ডিনাৰ প্লেটখন ইমানেই বেছি খোৱা আছে ভয় লাগিছে কি খাওঁ কিন্তু তথাপিও এনেই অকণমান খাওঁ আৰু কেতিয়াবা ওৱান্স ইন এ ব্লু মুন এনেকুৱা ধৰণৰ খাদ্য খাই থাকিব লাগে অলপ এটা ডিফাৰেঞ্চৰ কাৰণে এটা মনটো অকণমান বেলেগ ধৰণৰ হৈ থাকিব লাগে গতিকে আজিও এনেকুৱা ধৰণৰ খাদ্য খুব কম খাওঁ আজি খাই দিম চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু মই লেটছ চি কিমানখিনি খাব পাৰোঁ চলো অ'কে বাই